এই কাহিনীটো শুনিলে নহয় আপোনালোকৰ গাৰ নোম ডাল ডাল হৈ যাব। আজি কাহিনীটো পঠিয়াইছে অৰ্পণ বৰা নামৰ ভাইটি এটাই। কৈছে সিহঁতৰ মানে যোনভাগ নামঘৰ আছিল, নামঘৰ ছাইডত এভাগ নামঘৰ পুখুৰী আছিল। তাৰপিছত নামঘৰৰ জেগাটো সৰু হোৱাৰ কাৰণে নামঘৰ ভাগ অকণ বেলেগলৈ লৈ যাবলগীয়া হ'ল, কিন্তু পুখুৰী ভাগ তাতে থাকিলে। তাৰপিছত সেই পুখুৰী ভাগ মানে মানুহে কি কৰিব ল'লে, লাষ্টত মানে কাপোৰ ধোৱা, গা ধোৱা, কাঁহী বাতি ধোৱা তেনেকুৱা কাৰবাৰ কৰিব ল'লে। নামঘৰ পুখুৰী আছিল, কিন্তু নামঘৰ ভাগ তালৈ লৈ যোৱাৰ কাৰণে মানুহবোৰে সেইবোৰ কাৰবাৰ কৰিব ল'লে। তেনেতে এদিন কি হ'ল, আপোনাৰ গাঁৱৰ মাইকী মানুহজনীও ৰাতিপুৱা 5টামান বজাত হেনো কাপোৰ কানি লৈ পুখুৰীত ধুবলৈ গ'ল। তাৰপিছত কাপোৰ কানি ধুই আছে, তাৰপিছত 2 ঘণ্টামান হ'ল হেনো মানুহজনী ঘৰ পোৱাকৈ নাই। তাৰপিছত ঘৰৰ মানুহে চাইছেহি, পুখুৰীৰ ওচৰতো নাই। তাৰপিছত গোটেই গাঁওখন বিচাৰে, গাঁৱতো নাই। তাৰপিছত গাঁৱৰ মানুহে ক'লে যে পুখুৰীত কেনেবাকৈ সৰি পৰিলে নি বোলে, কোনোবা এটা নামি চাই আহোঁ। তাৰপিছত গাঁৱৰ 2টা ল'ৰা হেনো পুখুৰীত নামি চাইছেগৈ, মানুহজনীক হেনো কোনোবাই হেনো মানে কিবা মূৰটো তললৈ কৰি বোকাত পুতি থৈ দিছে। তাৰপিছত গোটেই মানুহখিনি উঠাই লৈ আনিছে, দেখিছে মানুহজনী মানে পেটত পানী নাই, অকল গোটেই হেনো দেহাটোত হেনো বোকা সোমাই আছে। তাৰপিছত সেইদিন ধৰি কোনো হেনো সেই পুখুৰীটোত হেনো কাপোৰ কানি নোধোৱা হ'ল। এতিয়া সেই ভাগ মানে নামঘৰত দুখ লগাৰ কাৰণে হ'ল নে কোনোবা ভূতেই কৰিলে, কোনো মানুহে মানে আজিলৈকে গম